নমস্কাৰ প্ৰিয় দৰ্শকসকল, ছেপ্টেম্বৰ মাহৰ ২ তাৰিখৰ পৰা নৱেম্বৰ মাহৰ ৫ তাৰিখৰ ভিতৰত শুক্ৰ গ্ৰহই ৰাশি চক্ৰৰ কেইবাটাও ৰাশিৰ বাবে ভাল খবৰ লৈ আনিব। কাৰণ এইখিনি সময়ত শুক্ৰ গ্ৰহ নিজৰ ঘৰত স্বগৃহী অৱস্থাত বলি অৱস্থাত থাকিব, যিটো কাৰণত শুক্ৰ গ্ৰহই ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি, সৌন্দৰ্য আৰু বিভিন্ন ধৰণৰ লাক্সাৰিয়াছ সা সম্পত্তি ৰাশিসমূহক প্ৰদান কৰিব। গতিকে কোনটো ৰাশিয়ে ধন সম্পত্তি ঐশ্বৰ্য এইবোৰ লাভ কৰিব, কোনটো ৰাশিৰ সৌন্দৰ্য বাঢ়িব, কোনটো ৰাশিৰ ঘৰত লাক্সাৰিয়াছ সম্পত্তি আহিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি অৱশ্যে আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ এইখিনি সময়ত কেনেধৰণৰ ফলাফল শুক্ৰ গ্ৰহই প্ৰদান কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ছেপ্টেম্বৰ মাহৰ ২ তাৰিখৰ দিনৰ ১:৫২ শুক্ৰ গ্ৰহ তুলা ৰাশিত নিজৰ ঘৰত স্থিতি হ'ব। গতিকে শুক্ৰ গ্ৰহৰ এই স্থিতিয়ে বিশেষকৈ মেষ ৰাশিৰ ব্যক্তিসকলৰ কেইবাটাও ক্ষেত্ৰত পৰিৱৰ্তন এইকাৰণেই লৈ আনিব, কাৰণ আপোনাৰ বাবে শুক্ৰ গ্ৰহ ধনৰ অধিপতি গ্ৰহ আৰু সপ্তম স্থানৰ অধিপতি গ্ৰহ। গতিকে ধন সম্পত্তিৰ অধিপতি হৈ আপোনাৰ সপ্তমত প্ৰৱেশ কৰাটো শাস্ত্ৰসন্মতভাৱে অত্যন্ত শুভ সংযোগ। গতিকে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এইখিনি সময় খুবেই ভাল সময়, কাৰণ সপ্তমত যেতিয়া আপোনাৰ শুক্ৰ গ্ৰহৰ স্থিতি হ'ব তেতিয়া আপুনি লক্ষ্য কৰিব, যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে ব্যৱসায় বাণিজ্যৰ জৰিয়তে আপোনাৰ লাভালাভবোৰ দুগুণ বাঢ়িব। যদি কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় কৰে তেতিয়াহ'লে আৰু দুগুণ আপোনাৰ ব্যৱসায় বাণিজ্যবোৰ আগবাঢ়ি যাব ধৰিব। স্ত্ৰী বন্ধুৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব, কাৰণ শুক্ৰ গ্ৰহ হৈছে স্ত্ৰী কাৰক গ্ৰহ, যিটো কাৰণত এইখিনি সময়ত স্ত্ৰীৰ পৰা লাভালাভৰ পৰিমাণ বেছি থাকে, আপোনাৰো হ'ব ধৰিব। লগতে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে এইখিনি সময়ত আপোনাৰ কিবা নহয় কিবা ভাল খবৰ আহিব ধৰিব। বিশেষকৈ পুৰুষসকলৰ বিবাহৰ প্ৰস্তাৱ, বিবাহৰ প্ৰস্তুতি চলিব, শুভ খবৰ লাভ কৰিব। গতিকে মেষ ৰাশিৰ যিসকল পুৰুষ আছে তেওঁলোকৰ বৈবাহিক সম্পৰ্ক আগবাঢ়িব। অৱশ্যে স্ত্ৰীসকলৰ বাবেও শুক্ৰ গ্ৰহই সপ্তমত কিছু বৈবাহিক সম্পৰ্কত মধুৰতা আনিব, কিন্তু পুৰুষৰ বেছি ভাল ফলাফল দিব ধৰিব। লগতে পূৰ্বৰ পৰা যদি বিবাহিত ব্যক্তি তেতিয়াহ'লে আপুনি লক্ষ্য কৰিব বৈবাহিক সম্পৰ্কত পুনৰ নতুনত্ব আহিব, আপোনাৰ সম্পৰ্কবোৰ ভাল হ'ব। কাৰণ শুক্ৰ গ্ৰহ যেতিয়াই সপ্তম স্থানৰ সৈতে সংযোগ হয় তেতিয়া বিবাহ বাৰুৰ ক্ষেত্ৰত ভাল ফলাফল আনে, সম্পৰ্কত মধুৰতা আনিব ধৰে। লগতে শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যিটো কাৰণত আপোনাৰ সৌন্দৰ্যবোৰ বাঢ়িব। আপুনি যিকোনো বয় বস্তু ক্ৰয় কৰি ভাল নাপাব, খুব লাক্সাৰিয়াছ সা সম্পত্তিসমূহে আপুনি ক্ৰয় কৰিব বিচাৰিব। দামী বস্তু আপোনাৰ ক্ৰয় কৰিবলৈ এইখিনি সময়ত মন যাব। নিজৰ নামত কিছু খৰচ হ'ব, কাৰণ শুক্ৰ গ্ৰহই নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, নিজক কেনেকৈ ধুনীয়া কৰিব পাৰি সেই ধৰণৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ে। গতিকে আপোনাৰ যিহেতু ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি শুক্ৰ গ্ৰহৰ থাকিব, যিটো কাৰণত আপুনিও তেনেধৰণৰ কিছু পৰিকল্পনা কৰা দেখা যাব। আপুনি নিজৰ বাবে ড্ৰেছ পোছাক ক্ৰয় কৰা দেখা যাব, নিজৰ সৌন্দৰ্য বঢ়াবলৈ বিচাৰিব। গতিকে এইখিনি সময়ত তেনেধৰণৰ কিছু পৰিকল্পনা আপোনাৰ মনৰ ভিতৰত চলি থাকিব। লগতে ধনৰ অধিপতি হৈ সপ্তমত প্ৰৱেশ কৰাটো আপোনাৰ আৰ্থিক স্থিতিৰ বাবে অত্যন্ত লাভদায়ক, কাৰণ এইখিনি সময়ত আপোনাৰ ধন টকা পইচাৰ হাতত স্থিতি হ'ব। যিখিনি উপাৰ্জন কৰিব তাৰ কিছু ধন আপুনি হাতত সঞ্চয়ো কৰিব পাৰিব। পাৰিলে যদি আপুনি বিবাহিত তেতিয়াহ'লে প্ৰিয়জনক ধন সঞ্চয় কৰিব দিয়ক, তেওঁ ধন সঞ্চয় কৰিব পাৰিব। লগতে যিহেতু ৩ অক্টোবৰ তাৰিখে দিনৰ ১২:৪৩ শুক্ৰ গ্ৰহ বক্ৰী অৱস্থাত যাব। গতিকে শুক্ৰ গ্ৰহ বক্ৰী হোৱাৰ লগে লগে নিজৰ ঘৰত যেতিয়া বক্ৰী হ'ব শুক্ৰ গ্ৰহ, তেতিয়া
বহু পেণ্ডিং কাম আপোনাৰ হ'ব ধৰিব। যদি আৰ্থিক কিবা কামৰ প্ৰস্তুতি চলি আছিল, হোৱা নাছিল, ফাঁচি আছিল, তেনেধৰণৰ ক্ষেত্ৰত অক্টোবৰৰ ৩ তাৰিখৰ পিছত আপোনাৰ সেই ফাঁচি থকা কাম বনবোৰ আগবাঢ়িব। লগতে বিবাহৰ ক্ষেত্ৰৰ ফালৰ পৰা অক্টোবৰৰ ৩ তাৰিখৰ পিছত খুবেই ভাল সংযোগ। ৩ তাৰিখৰ পৰা ৫ নৱেম্বৰলৈকে শুক্ৰ গ্ৰহ বক্ৰী অৱস্থাত থাকিব। গতিকে সেইখিনি সময়ত শুক্ৰ গ্ৰহই আপোনাৰ বহু পুৰণা কাম পুনৰ ক্ৰিয়ান্বিত কৰি তুলিব। লগতে যদি আপুনি ব্যৱসায়ৰ কথা ভাবি আছে, অত্যন্ত শুভ সংযোগ। যদি আপুনি আনৰ সৈতে লগ হৈ ব্যৱসায় কৰে, বক্ৰী শুক্ৰ গ্ৰহই আপোনাক সেই ক্ষেত্ৰতো শুভ ফল প্ৰদান কৰিব। লগতে যদি কিবা পুৰণা ৰোগ ব্যাধি আছে, যদি বহুদিনৰ পৰা পুৰণা ৰোগ ব্যাধি আছে, কোনো ধৰণৰ উন্নতি লাভ কৰা নাছিল, তেতিয়াহ'লে আপুনি লক্ষ্য কৰিব অক্টোবৰৰ ৩ তাৰিখৰ পৰা ৫ তাৰিখৰ ভিতৰত আপোনাৰ সেই ৰোগ ব্যাধিবোৰো বহু পৰিমাণে প্ৰশমন হ'ব। গতিকে সৰ্বতোপ্ৰকাৰে শুক্ৰ গ্ৰহই আপোনাক সম্পূৰ্ণ ছেপ্টেম্বৰ মাহৰ ২ তাৰিখৰ পৰা নৱেম্বৰ মাহৰ ৫ তাৰিখলৈকে শুভ ফল প্ৰদান কৰিব। যিহেতু নৱেম্বৰ মাহৰ ৬ তাৰিখটো হ'ব ধনতেৰছ, গতিকে ধনতেৰছৰ আগদিনলৈকে আপোনাক শুক্ৰ গ্ৰহই সৰ্বতোপ্ৰকাৰে লাভালাভ দিব। অৱশ্যে শুক্ৰ গ্ৰহই বহু সময়ত গহনা পাতি ক্ৰয় কৰাত কিছু সহায় কৰে। গতিকে আপোনাৰো এইখিনি সময়ত মাটি বাৰী হওক, গহনা পাতি হওক, এনেধৰণৰ সামগ্ৰীবোৰ ক্ৰয় কৰোৱাত নিশ্চয় সহায় কৰিব। গতিকে শুক্ৰ গ্ৰহই আপোনাক শুভ ফল সৰ্বতোপ্ৰকাৰে প্ৰদান কৰিব। কাৰণ যেতিয়া গ্ৰহসমূহ নিজৰ ঘৰত স্থিতি হয়, তেতিয়া সেই ঘৰখনৰ সদায় বৃদ্ধি কৰে। যিহেতু সপ্তম স্থানত শুক্ৰ গ্ৰহৰ আপোনাৰ স্থিতি হ'ব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব সৰ্বতোপ্ৰকাৰে আপোনাৰ বৈবাহিক, পাৰিবাৰিক আৰু আপোনাৰ ব্যৱসায় বাণিজ্য এই তিনিটা ক্ষেত্ৰত শুভ ফল লৈ আনিব। গতিকে আশীষ কৰিছোঁ যেন সম্পূৰ্ণ ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহৰ ৫ তাৰিখলৈকে আপুনি শুক্ৰ গ্ৰহৰ আৰু অধিক শুভ ফল লাভ কৰক, তাৰেই কামনা কৰিছোঁ। আপুনি মা লক্ষ্মী দেৱীক আৰাধনা কৰক, কাৰণ শুক্ৰ গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা লক্ষ্মী দেৱী। গতিকে লক্ষ্মী দেৱীৰ আৰাধনা কৰিলে আপুনি আৰু অধিক শুভ ফল এইখিনি সময়ত নিশ্চয় লাভ কৰিব।